বন্ধুসকল আমাৰ অসমত মানুহৰ টেলেণ্টৰ কোনো অভাৱ নাই হয় আপোনালোকে সঁচাই শুনিছে সকলো মানুহৰ কিবা নহয় কিবা এটা টেলেণ্ট আছে ঠিক তেনেদৰে ইউটিউব জগতত আমাৰ অসমৰ বহুতো লাখ লাখ সাবস্ক্ৰাইবাৰ থকা ইউটিউবাৰো আছে আজি আমি কথা পাতিম অসমৰ একমাত্ৰ ইউটিউবাৰ ডিম্পু বৰুৱাৰ বিষয়ে আজি আমি জানিম ডিম্পু বৰুৱাৰ বায়োগ্ৰাফি লাইফষ্টাইল জিএফ আৰু কাৰ কালেকচনৰ বিষয়ে বৰ্তমান সময়ত অসমৰ কোনো এনেকুৱা ব্যক্তি নাই যোনে ডিম্পু বৰুৱাক চিনি নাপায় হয় আপোনালোকে যদি ডিম্পু বৰুৱাক সঁচাই ভাল পায় তেনেহলে ভিডিঅ'টোত লাইক কৰি এটা কমেন্ট কৰি দিব ডিম্পু বৰুৱা বুলি ডিম্পু বৰুৱাৰ অৰিজিনেল নেম হ'ল ডিম্পু বৰুৱা আৰু তেওঁৰ নিকনেম হ'ল ডিম্পু ডিম্পু বৰুৱাৰ ডেট অফ বাৰ্থ হ'ল 6 আগষ্ট 1995 আৰু বৰ্তমান সময়ত তেওঁৰ বয়স হ'ল 27 বছৰ আৰু প্ৰফেশনেল হিচাপে ইউটিউবাৰ আৰু টিচাৰ আৰু হোম সিটি হল নলবাৰী আৰু কাৰেন্ট সিটি হল নলবাৰী আৰু ৰিলিজিয়ন হিচাপে হিন্দু আৰু নেশনালিটি হিচাপে ইণ্ডিয়ান এতিয়া ডিম্পু বৰুৱাৰ পৰিয়ালৰ বিষয়ে জানক ডিম্পু বৰুৱাৰ পিতৃৰ নাম হল পিতাম্বৰ বৰুৱা আৰু মাতৃৰ নাম হল লতিকা বৰুৱা ডিম্পু বৰুৱাৰ গাৰ্লফ্ৰেণ্ড হিচাপে মানে এতিয়া ডিম্পু বৰুৱা সিঙ্গেল আৰু ফেভাৰিট এক্টৰ হল ৰবি শৰ্মা আৰু ফেভাৰিট এক্ট্ৰেছ হল বৰ্ষা ৰাণী ডিম্পু বৰুৱাৰ ফেভাৰিট গেম হল ফুটবল আৰু হবি হিচাপে ট্ৰেভেলিং ড্ৰাইভিং এণ্ড পেইণ্টিং এতিয়া আমি আলোচনা কৰিম ডিম্পু বৰুৱাৰ ইউটিউব চেনেলৰ বিষয়ে ডিম্পু বৰুৱাৰ তিনিটা ইউটিউব চেনেল আছে প্ৰথমটো হল ডিম্পু বৰুৱা যাৰ সাবস্ক্ৰাইবাৰ সংখ্যা হল 1.79 মিলিয়ন আৰু সেকেন্ডটো হল ডিম্পুজ ব্লগ যিটো সাবস্ক্ৰাইবাৰ সংখ্যা হল 2.75 মিলিয়ন আৰু তৃতীয়টো হল ডিম্পু যোনটো চেনেলত তেওঁ হিন্দী ভাষাৰে ভিডিঅ' বনায় এটোত সাবস্ক্ৰাইবাৰ সংখ্যা হল 2,24,000 তেখেতে প্ৰাথমিক শিক্ষা মাদাগাঁও প্ৰাথমিক বিদ্যালয়ত 1997 চনৰ পৰা 2001 চনলৈ পঢ়িছিল আৰু হাইস্কুলৰ শিক্ষা চকুতি হাইস্কুলত 2003 চনৰ পৰা 2006 চনলৈ পঢ়িছিল আকৌ তেওঁ নলবাৰীৰ আন এখন হাইস্কুলত 2007 চনৰ পৰা 2008 চনলৈ হাইস্কুল শিক্ষা গ্ৰহণ কৰিছিল অৱশেষত তেওঁ 2010 চনত হাইস্কুলীয়া সমাপ্ত কৰিছিল অৱশেষত ডিম্পু বৰুৱাই হাইস্কুলীয়া শিক্ষা সমাপ্ত কৰাৰ লগে লগে ব্ৰহ্মপুত্ৰ ভেলী ষ্টাৰ একাডেমীত কলেজীয়া শিক্ষা সমাপ্ত কৰে ডিম্পু বৰুৱাৰ কাৰ কালেকচনৰ কথা ক'বলৈ গ'লে ডিম্পু বৰুৱাৰ ওচৰত এখন FZ25 বাইক আছে আৰু এখন 4চকীয়া এল্টো 800 আছে আৰু বৰ্তমানে ফেমাস মহিন্দ্ৰা থাৰ এখন আছে হয় আপোনালোকে যদি ডিম্পু বৰুৱাক ভাল পায়